ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই যোৱাটো ভিডিঅ'ত তোমালোকক পদাৰ্থসমূহৰ শ্ৰেণীবিভক্তকৰণ তাৰ ওপৰত তোমালোকৰ লগত মই আলোচনা কৰিছিলোঁ। পদাৰ্থ কিহেৰে গঠিত সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। পদাৰ্থবিলাক আমি কেনেকৈ ভাগ কৰিব পাৰিম সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। তাৰপিছত আমি আলোচনা কৰাৰ কথা আছিল পদাৰ্থৰ ধৰ্ম। পদাৰ্থনো কি ধৰ্ম আছে সেই সম্পৰ্কে আমি আলোচনা কৰিব লাগিব। তাৰে মই সেইদিনাখন আলোচনা কৰিছিলোঁ এটা গিলাচ আমি কাপোৰে তৈয়াৰ কৰিব কিয় নোৱাৰোঁ সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। তাৰপিছত মই আলোচনা কৰিম বুলি কৈছিলোঁ তোমালোকক পদাৰ্থৰ ধৰ্ম। আমি পদাৰ্থবিলাক কিহে গঠিত আছিল বা পদাৰ্থবিলাকক আমি কেনেকৈ বিভক্ত কৰিব পাৰোঁ সেই সম্পৰ্কে মই যোৱাটো ভিডিঅ'ত তোমালোকক কৈছিলোঁ। আমি আজি পদাৰ্থৰ ধৰ্ম, আমি যিবিলাক পদাৰ্থ তোমালোকে তালিকা কৰিছিলা, আমি কিছুমান পদাৰ্থ তালিকা কৰিছিলোঁ। কাঁহী, থাল কিহেৰে গঠিত, বা কলমটো কিহেৰে গঠিত, বা কাঠৰ পৰা আমি কি কি বস্তু বনাওঁ, কাগজৰ পৰা আমি কি কি বস্তু বনাওঁ, চামৰা, প্লাষ্টিক, কপাহ এইবিলাকৰ পৰা আমি কি কি বস্তু বনাওঁ সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। এই যিবিলাক আমি তালিকাবিলাকত যিবিলাক পদাৰ্থ পাইছিলোঁ সেই পদাৰ্থবিলাকৰ নিশ্চয় কিবা কিবা ধৰ্ম আছে। সেই পদাৰ্থবিলাকৰ ধৰ্ম সম্পৰ্কে মই আজি তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। ইয়াৰ প্ৰথম ধৰ্মটো হৈছে ব্যাহিক ৰূপ। এইটো কি কৈছে? ব্যাহিক ৰূপ, যাক এপিয়াৰেঞ্চ বুলি কোৱা হয়, ব্যাহিক ৰূপ। তাৰমানে প্ৰতিটো পদাৰ্থৰে এটা এটা বাহ্যিক ৰূপ আছে। প্ৰতিটো বস্তু দেখাতো একেই নহয়। আমিতো পদাৰ্থবিলাক কেনেকৈ ভাগ কৰিছিলোঁ সেইটো তোমালোকে জানাই। গতিকে প্ৰতিটো বস্তু এটা ব্যাহিক ৰূপ আছে। সেই ব্যাহিক ৰূপৰ সম্পৰ্কে আমি আলোচনা কৰিম। তাৰমানে হয়তো কোনোবা এটা বস্তু উজ্জ্বলতাটো বেছি, কোনোবা এটা বস্তু উজ্জ্বলতাটো কম, কোনোবা এটা বস্তু হয়তো সেইটো আমি পিছলৈ পাম কঠিন, কোনোবা এটা কোমল। এইবিলাক আমাৰ আছে ধৰ্ম, আমি পিছলৈ আলোচনা কৰিম। তোমালোকৰ কিতাপত আছে যে সাধাৰণতে পদাৰ্থবোৰ দেখাতে এটাৰ পৰা আনটো বেলেগ, নিশ্চয় বেলেগ। তোমালোকে কাঠ দেখিছা, লোহাৰ দেখিছা। ইয়াতে আছে, মই দেখুৱাইছোঁ তোমালোকক, এইটুকুৰা কাঠ আছে আৰু এইটুকুৰা লোহাৰ। এইখন চুৰি কটাৰী হয়, চুৰি কটাৰী দেখিছা তোমালোকে। এইটো কাঠ। এই কাঠৰ লগত বাৰু এই লো মিল আছে জানো? নিশ্চয় মিল নাই। আকৌ এই লোতকৈ তাম আৰু এলুমিনিয়াম বেলেগ। এইটো তাম, মই তামৰ আঙুঠি পিন্ধি আছোঁ, মই তাম এক্সট্ৰাকৈ দেখুৱাব পৰা নাই। এইটো ৰূপ। এই তামৰ ৰূপটো একে জানো? দেখিছানে? এই আঙুঠিটো দুটা চোৱা, এইটো ৰূপৰ আঙুঠি, এই ডাঙৰটো, আৰু এইটো হৈছে তামৰ আঙুঠি। কিন্তু এই দুটা একে জানো? এটাও নহয়। দুইটা বেলেগ বেলেগ। কালাৰটো দেখিছা তোমালোকে? দুইটা বেলেগ বেলেগ, কালাৰটো বেলেগ। হয়তো কোনোবা এটা কোমল, কোনোবা এটা কঠিন, তেনেকুৱাও হ'ব পাৰে। কাৰণ লোহাৰ কঠিন, কিন্তু এলুমিনিয়াম তাতকৈ কোমল। বা উজ্জ্বলতাটো দুইটাই আছে, সেইবিলাক সাদৃশ্য তাৰমানে, কিন্তু দেখাত বেলেগ বেলেগ। লো দেখাত তাম আৰু এলুমিনিয়ামতকৈ বেলেগ, কিন্তু একেদৰে লো আৰু তাম এলুমিনিয়ামৰ মাজত কিছুমান সাদৃশ্যতাও থাকিব পাৰে। লো এলুমিনিয়াম তামৰ মাজত সাদৃশ্যতা এটা আছে, কিবা কিবি সাদৃশ্য থাকিব পাৰে, কিন্তু কাঠত সেইটো নাই। আকৌ এই কাঠটোত সেইটো নোপোৱা, সম্পূৰ্ণ পৃথক। লো, তাম, এলুমিনিয়ামতকৈ সম্পূৰ্ণ পৃথক। সেইটো তোমালোকে গম পাইছা। এতিয়া ক্ৰিয়াকলাপ দিছে তোমালোকক। এইটো প্লাষ্টিক আছে, প্লাষ্টিক এইটো বেলেগ,
প্লাষ্টিকৰ স্কেল পাতে দেখুৱাইছোঁ তোমালোকক। এতিয়া বিভিন্ন পদাৰ্থ যেনে কাগজ, ডাঠ কাগজ, কাঠ, তামৰ তাঁৰ, এলুমিনিয়াম, পাত, চক আদি সৰু টুকুৰা সংগ্ৰহ কৰিবলৈ কৈছে তোমালোকক। এইবোৰৰ কোনোবাটো দেখাত উজ্জ্বল বা চকচকীয়া নেকি? নিশ্চয় হ'ব পাৰে। উজ্জ্বল বস্তুবিলাকক এটা ভাগ কৰিবলৈ কৈছে। আৰু যদি ধৰিব নোৱাৰি কিছুমান পদাৰ্থৰ উজ্জ্বলতাটো, তেতিয়া তাক আমি কাটি চাবলৈ কৈছে। আমি লোহাৰডাল আমি ওপৰৰ পৰা দেখিলে উজ্জ্বলতাটো নাই যেন লাগে, কিন্তু তাক যদি আমি কাটি দিওঁ, দুটুকুৰা কৰোঁ, তেতিয়াহ'লে তাৰ ভিতৰতো চাবা চকচকীয়া গুণটো আমি দেখিবলৈ পাওঁ। যেনে কাঠত জানো সেই উজ্জ্বলতাৰ গুণটো আছে জানো? কাঠততো নিশ্চয় নাই। তেনেকুৱা। এতিয়া অন্যবোৰ পদাৰ্থত এনে উজ্জ্বলতা বা চিকমিকনি লক্ষ্য কৰিছেনে? আমি লোহাৰডাল কাটি দিলে যিটো উজ্জ্বলতা পাম, সেই উজ্জ্বলতাটো বেলেগবিলাকক আমি পাম জানো? পামনে? আৰু যদি তোমালোকে ধৰিব নোৱাৰা, তেতিয়াহ'লে পদাৰ্থবোৰ কাটি পেলাই তোমালোকে চাবা। এতিয়া আমি শ্ৰেণীকোঠাত আমি যিটো কাম বাৰে বাৰে আমি বিভিন্ন পদাৰ্থলৈ আমি কৰি চাম, বা তোমালোকৰ ঘৰতে হওক বা শ্ৰেণীকোঠাতে হওক, তেতিয়া উজ্জ্বলতা বা চিকমিকনি থকা আৰু নথকা আমি ধৰিব নোৱাৰাবিলাক আমি তেনেকুৱা কৰি চাম। যিবিলাক ধৰিব পাৰোঁ উজ্জ্বলতা গুণ আছে সেইবিলাকতো আমি নালাগে, যিবিলাক আমি নোৱাৰোঁ সেইবিলাক কথা কৈছে। এতিয়া উজ্জ্বলতা বা চিকমিকনি থকা পদাৰ্থবিলাক আমি এটা ভাগ কৰিম, আৰু নথকাবিলাকক এখন তালিকা বনাম, তালিকা প্ৰস্তুত কৰিবা তোমালোকে। বা তোমালোকে কটাৰ সলনি কেতিয়াবা আমি তাত চিজ কাগজ, যিবিলাক তোমালোকে কাঠৰ মিস্ত্ৰীয়ে যে কাঠটো মিহি কৰিবৰ কাৰণে চিজ কাগজ মাৰিও আমি চাব পাৰোঁ, তাৰ চিকমিকনি আছে নাই আমি চাব পাৰিম। এতিয়া এই চিকমিকনি থকা আৰু নথকাৰ ওপৰত নিৰ্ভৰ কৰি আমি পদাৰ্থবিলাকক ভাগ কৰিব পাৰিম। চাবা, যিবিলাক পদাৰ্থৰ চিকমিকনি আছে সেইবোৰক সাধাৰণতে ধাতু বুলি কয়। ধাতু, চিকমিকনি থকাবিলাকক আমি ধাতু বুলি ক'ম। লো, তাম, এলুমিনিয়াম, সোণ এইবোৰ ধাতুৰ উদাহৰণ। এতিয়া বায়ু আৰু ইয়াত থকা জলীয় বাষ্পৰ ক্ৰিয়াৰ বাবে কিছুমান ধাতুৰ উজ্জ্বলতা কমি যায় আৰু দেখাত নিষ্প্ৰভ হয়, গতিকে আমি সেইবোৰ উজ্জ্বলতা কেৱল নতুনকৈ কটা পৰিষ্কাৰ পৃষ্ঠত দেখিবলৈ পাওঁ। যেনে লোহাৰডাল আমি যদি বায়ু বা বাহিৰত পেলাই থওঁ বহুত দিন, তেতিয়া তাত মামৰে ধৰিব, তেতিয়া তাৰ কালাৰটো নাথাকিব। তাক আকৌ ধুনীয়াকৈ যদি আমি কাটোঁ বা পৰিষ্কাৰ কৰোঁ, তেতিয়াহ'লে আমি তাৰ উজ্জ্বলতাটো পাম। সেইটো তোমালোকে নিজে প্ৰেক্টিকেলি কৰি চালে গম পাবা। এতিয়া আমি কি গম পালোঁ? যিবিলাক পদাৰ্থৰ চিকমিকনি আছে বা উজ্জ্বলতা আছে সেইবিলাকক আমি ধাতু বুলি কওঁ, আৰু যিবিলাকৰ নাই সেইবিলাকক আমি কি বুলি কওঁ? অধাতু বুলি ক'ম। তেতিয়াহ'লে আমাৰ পদাৰ্থবিলাকৰ ব্যাহিক ৰূপটো আমি পালোঁ, বাহ্যিক ৰূপ, হয় ন? কিছুমানৰ উজ্জ্বলতা আছে, কিছুমানৰ নাই, সেইটো আমি পাইছোঁ। ইয়াৰ পিছত যিটো হাৰ্ডনেছ, কঠিনতা, ইয়াৰ পিছত 2 নম্বৰ তোমালোকৰ ধৰ্ম হৈছে পদাৰ্থৰ হাৰ্ডনেছ, কঠিনতা। এতিয়া তোমালোকে বিভিন্ন পদাৰ্থ যেতিয়া হাতেৰে হেঁচা দিয়া, তেতিয়া কিছুমান চেপেটা কৰিবলৈ টান পাবা, আনহাতে কিছুমান পদাৰ্থ সহজে চেপেটা কৰিব পাৰা। মই তোমালোকক এটা ৰবৰ বল দিম আৰু এটা লোহাৰৰ বল দিম। ৰবৰৰ বল আৰু লোহাৰৰ বল, বা এটা লোহাৰ, ৰবৰ নাই মোৰ হাতত, এইটো প্লাষ্টিকটো আমি অতি সহজে ভাঁজ কৰিব পাৰিছোঁ, কিন্তু লোহাৰটো আমি অতি সহজে ভাঁজ কৰিব নোৱাৰিম। তেনেকৈ আমি ৰবৰ বল এটা আমি যদি হেঁচা মাৰি দিওঁ, তেতিয়া সি চেপেটা হ'ব। কিন্তু আমি ধাতুৰ বল এটা বা লোহাৰ বল এটা আমি হেঁচা মাৰিলে চেপেটা কৰিব পাৰিমনে? নিশ্চয় নোৱাৰোঁ। বা তোমালোকে এই কাঠখনত আঁচোৰ মাৰিলে, আমি যদি গজাল এটা লৈ আঁচোৰ মাৰি দিওঁ, তেতিয়াহ'লে ইয়াত দাগ পৰিব, আঁচোৰ পৰিব, আঁচ পৰিব। কিন্তু এই লোহাৰ টুকুৰাত যদি আমি গজাল এটা লৈ যদি আমি এনেকুৱা গজাল এটা লৈ যদি ইয়াত যদি আমি আঁচ মাৰোঁ, তেতিয়াহ'লে ই পৰিব নাপাওঁ? নিশ্চয় নাপাওঁ। ইয়াত কিন্তু আঁচ মাৰিলে ইয়াত পৰিব, কাঠ টুকুৰাত। তাৰমানে কি বুজালে? লোতকৈ কাঠ টুকুৰা কমক, তাৰমানে কাঠতকৈ লোটো কঠিনতাটো বেছি। তেনে লোতকৈ আকৌ এলুমিনিয়ামৰ কঠিনতাটো কম।
ল' কঠিনতাটো বেছি তেনেকুৱা আছে। ৰবৰটো আমি হেঁচা মাৰিলে চেপেটা হৈ যায়, টানি দিলে দীঘল হৈ যায়, কোমল। গতিকে এইটোও তোমালোকে চাব পাৰা কিছুমান বস্তু লৈ। স্পঞ্জ, কপাহ এইবিলাক কোমল। এইটো তোমাৰ ডেফিনিশ্যন কি? এইটো আমি কঠিনতাটো আমি দুটা পাইছোঁ, কোমল আৰু কঠিন। আমি দুটা বস্তু পাম, কঠিন পদাৰ্থ আৰু কোমল পদাৰ্থ। তাৰমানে আমাক কি দিছে? যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিব পাৰি বা আঁচোৰ মাৰিব পাৰি সেইবিলাকক কোমল পদাৰ্থ বোলে। আৰু যিবোৰ সহজে চেপেটা কৰিবলৈ টান সেইবিলাকক কঠিন পদাৰ্থ বোলে। যেনে কপাহ আৰু স্পঞ্জ, ৰবৰ, এইবিলাক হৈছে কোমল পদাৰ্থ। ল' কঠিন পদাৰ্থ উদাহৰণ। এই লোহাৰডাল, এইটো এটা লোহাৰ গজাল, এইটো কঠিন। কিন্তু ৰবৰ বল এটা কোমল। সেইটো তোমালোকে চাব পাৰিবা, কিছুমান বস্তু লৈ তোমালোকে কৰি চাবা। ইয়াৰ পিছত তোমালোকৰ আন এটা আছে 3 নম্বৰ, দ্ৰৱণীয় নে অদ্ৰৱণীয়। এইটো এটা খুব ইম্পৰ্টেণ্ট জানিবলগীয়া বিষয়। দ্ৰৱণীয় নে অদ্ৰৱণীয়, সেই বস্তু তোমালোকক মই দেখুৱাব পাৰিম। এয়া মই পানী লৈছোঁ এক জাৰ, বাকী এক গিলাচ লৈছোঁ। ইয়াত মই তোমালোকে কিছুমান গোটা দ্ৰব্য গোটাই ল'ব পাৰিবা। চেনি, নিমখ, চকৰ গুড়ি, বালি আৰু কাঠৰ গুড়ি সংগ্ৰহ কৰিবা। মই বেছি সংগ্ৰহ কৰা নাই, নিমখ আৰু চকটো মই গোটাইছোঁ। চকটো এইটো গোটা আছে। এতিয়া যদি মই নিমখখিনি ইয়াত দি দিওঁ, নিমখখিনি যদি মই পানীখিনিত দি দিওঁ, নিমখখিনি আছেনে বাৰু? মানে দেখিছেনে নিমখখিনি আছেনে? ঘুটি দিবা যদি তলত থাকে। এই নিমখখিনি কি হ'ব? নাইকিয়া হৈ যাব। এই নিমখখিনি পানীত কি হৈ যাব? নাইকিয়া হৈ যাব। তোমালোকে দেখিছা নিশ্চয়, মই প্ৰেক্টিকেলি কৰি দেখুৱাইছোঁ তোমালোকক। এইটো নিমখখিনি নাইকিয়া হৈ গ'ল। কিন্তু ইয়াত যদি মই চকৰ গুড়ি দি দিওঁ, চকৰ টুকুৰা এটা যদি ইয়াত পেলাই দিওঁ, তোমালোকে দুটা গিলাচ ল'বা, গিলাচ দুটা ল'বা, দুইটাতে সমান পানী ল'বা। মই এতিয়া এটা গিলাচেই মই ইউজ কৰিছোঁ, তোমালোকে গিলাচ দুটা ল'বা। এটা গিলাচত নিমখ দিবা, এটা গিলাচত এনেকুৱা চককে টুকুৰা দি দিবা, বা তোমালোকে বালি বা কাঠৰ গুড়িও দি দিব পাৰা। ইয়াত মই দি দিলোঁ, দি দিলে চকৰ গুড়ি টুকুৰা ইয়াত দ্ৰৱীভূত হ'বনে? নিশ্চয় চকৰ গুড়ি টুকুৰা ইয়াত দ্ৰৱীভূত নহ'ব, ই তলত পৰি থাকিব। পিছত ই গুটি গ'লেও, ইয়াত নাইকিয়া হৈ গ'লেও তলত কিন্তু ই গুড়ি হিচাপে পৰি থাকিব। বা বালি গুড়ি, বালি যদি আমি ইয়াত দি দিওঁ, বালিখিনি তলত পৰি থাকিব, কেতিয়াও ইয়াৰ লগত মিহলি হৈ নাযায় পানীৰ লগত। কিন্তু আমি নিমখখিনি দিলোঁ, লগালগ নাইকিয়া হৈ গুচি গ'ল। তাৰমানে ইয়াৰ পৰা তোমালোকে কি বিচাৰিছা? বা তোমালোকে ঘুটিও দিবা। এইখন চকৰ গুড়ি মই ঘুটি দিছোঁ, গুড়ি দ্ৰৱীভূত হৈছেনে? নাই হোৱা। কিন্তু নিমখখিনি ঘুটি দিয়াৰ লগে লগে নাইকিয়া হৈ গুচি গ'ল, হয় নাই? ইয়াৰ পৰা তোমালোকে কি বুজি পাইছা? যিবোৰ বস্তু, এতিয়া মই যদি তোমালোকে ডেফিনিশ্যন কওঁ, দ্ৰৱণীয় আৰু অদ্ৰৱণীয় কাক বোলে? কিছুমান দ্ৰব্য পানীত সম্পূৰ্ণভাৱে আদিশ্য হৈ যায় বা দ্ৰৱীভূত হয়। এনেধৰণৰ দ্ৰব্যবিলাকক দ্ৰৱণীয় বুলি কোৱা হয়। দ্ৰৱণীয়, যেনে নিমখটো আমি ইয়াত দি দিয়াৰ লগে লগে কি হ'ল? নাইকিয়া হৈ গ'ল বা দ্ৰৱীভূত হৈ গৈছে। ইয়াক কি বুলি ক'ম? নিমখটোক আমি দ্ৰৱণীয় পদাৰ্থ, বা ইয়াক দ্ৰৱণীয় বুলি আমি ক'ম, পানীত দ্ৰৱীভূত হৈ গৈছে। আৰু কিছুমান দ্ৰব্য যি পানীত মিহলি হৈ নহয় আৰু বহু সময় ঘুটি থাকিলেও পানীত আদিশ্য নহয়, তেনে দ্ৰব্যবিলাকক পানীত অদ্ৰৱণীয় বুলি কোৱা হয়। যেনে ইয়াত তোমালোকে কি পাবা? বালি গুড়ি, কাঠৰ গুড়ি বা চকৰ গুড়ি, এইবিলাক পানীত কেতিয়াও মিহলি হৈ নাযায়, ঘুটি থাকিলেও মিহলি হৈ নাযায়। এতিয়া আমি কি পালোঁ? দ্ৰৱণীয়, অদ্ৰৱণীয়। যিবিলাক পদাৰ্থ বা যিবিলাক দ্ৰব্য পানীত সম্পূৰ্ণভাৱে নাইকিয়া হৈ যায় বা আদিশ্য হৈ যায় বা দ্ৰৱণীয় হয়, দ্ৰৱীভূত হয়, এনেধৰণৰ দ্ৰব্যবোৰক পানীত দ্ৰৱণীয় বুলি কোৱা হয়।
এইটো তোমালোকে ডেফিনিশ্যন লিখিব পাৰা। আৰু কিছুমান দ্ৰব্য আছে যিবিলাক পানীত ঘটি থাকিলেও বহু সময় ঘটি থাকিলেও ই অদৃশ্য নহয়, তেনে দ্ৰব্যবিলাকক আমি পানীত অদ্ৰৱণীয় বুলি কওঁ। গতিকে এই তিনিটা আজি মই তোমালোকক ক'লোঁ। তেনেকৈ তোমালোকৰ আৰু কিছুমান দ্ৰব্য আছে, ভিনেগাৰ, নেমু ৰস, মিঠাতেল, নাৰিকল তেল, কেৰাচিন তেল, এইবিলাকো ল'ব পাৰা। তোমালোকে নেমু ৰস পানীত দি দিয়াৰ লগে লগে নেমু ৰসটো নাইকিয়া হৈ যাব, পানীৰ লগত মিহলি হৈ যাব কমপ্লিট। কিন্তু তাত যদি তোমালোকে বেলেগ এটা গিলাচত যদি মিঠাতেল দি দিয়া, তাক ঘুটি থাকিলেও মিহলি হ'বনে? কেতিয়াও নহয়। মিঠাতেল পানীৰ ওপৰত উপঙি থাকিব। কিন্তু নেমু পানী দি দিয়ালে গোটেই পানীখিনি নেমু পানী হৈ যাব, তেনেকুৱা। গতিকে এইটো হৈছে দ্ৰৱণীয় অদ্ৰৱণীয়। আজি মই তিনিটা তোমালোকৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট মই ভিডিঅ'ত আৰু দুটা আছে, পানীত বস্তু উপঙিব ডুবিব পাৰে বা স্বচ্ছতা, এই বিষয়ে আলোচনা কৰিম। আজি মই তোমালোকৰ লগত তিনিটা বিষয়ে আলোচনা কৰিলোঁ। ব্যাহিক ৰূপ, পদাৰ্থৰ যি ধৰ্ম, ব্যাহিক ৰূপ, কঠিনতা আৰু দ্ৰৱণীয় নে অদ্ৰৱণীয়, এই তিনিটা তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে লিখিবা, কঠিন পদাৰ্থ কাক বোলে, কোমল পদাৰ্থ কাক বোলে লিখিবা তোমালোকে, ধাতু কাক বোলে লিখিবা তোমালোকে, দ্ৰৱণীয় আৰু অদ্ৰৱণীয় কাক বোলে লিখিবা। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু বেল আইকনটো দবাবা। তোমালোকে নাজানিলে তোমাৰ দাদা, বাইদেউ, মা, দেউতাক ক'বা, অল কৰি দিবা। তেতিয়া মই ভিডিঅ' দি থাকিলে তোমালোকৰ ন'টিফিকেশ্যন যাব, আৰু তেতিয়া তোমালোকে লগালগ ভিডিঅ'বোৰ চাব পাৰিবা। গতিকে এইখিনি মই আলোচনা কৰিলোঁ। তোমালোকে যে বুজি পোৱা নাই, মোৰ লগত পাৰ্চনেলি আলোচনা কৰিবা, বা কমেণ্ট বক্স আছে তাতো কমেণ্ট কৰিব পাৰিবা। নেক্সট আৰু দুটা তোমালোকৰ ধৰ্ম আছে, নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম। ধন্যবাদ। ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই যোৱাটো ভিডিঅ'ত তোমালোকক পদাৰ্থসমূহৰ শ্ৰেণীবিভক্তকৰণ তাৰ ওপৰত তোমালোকৰ লগত মই আলোচনা কৰিছিলোঁ। পদাৰ্থ কিহেৰে গঠিত সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। পদাৰ্থবিলাকক আমি কেনেকৈ ভাগ কৰিব পাৰিম সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। তাৰপিছত আমি আলোচনা কৰাৰ কথা আছিল পদাৰ্থৰ ধৰ্ম। পদাৰ্থনো কি ধৰ্ম আছে সেই সম্পৰ্কে আমি আলোচনা কৰিব লাগিব। তাৰে মই সেইদিনাখন আলোচনা কৰিছিলোঁ, এটা গিলাচ আমি কাপোৰে তৈয়াৰ কৰিব কিয় নোৱাৰোঁ সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। তাৰপিছত মই আলোচনা কৰিম বুলি কৈছিলোঁ তোমালোকক পদাৰ্থৰ ধৰ্ম। আমি পদাৰ্থবিলাক কিহে গঠিত আছিল, বা পদাৰ্থবিলাকক আমি কেনেকৈ বিভক্ত কৰিব পাৰোঁ সেই সম্পৰ্কে মই যোৱাটো ভিডিঅ'ত তোমালোকক কৈছিলোঁ। আমি আজি পদাৰ্থৰ ধৰ্ম, আমি যিবিলাক পদাৰ্থ তোমালোকে তালিকা কৰিছিলা, আমি কিছুমান পদাৰ্থ তালিকা কৰিছিলোঁ, কাঁহী, থাল কিহেৰে গঠিত, বা কলমটো কিহেৰে গঠিত, বা কাঠৰ পৰা আমি কি বস্তু বনাওঁ, কাগজৰ পৰা আমি কি বস্তু বনাওঁ, চামৰা, প্লাষ্টিক, কপাহ এইবিলাকৰ পৰা আমি কি বস্তু বনাওঁ সেই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। এই যিবিলাক আমি তালিকাবিলাকত যিবিলাক পদাৰ্থ পাইছিলোঁ, সেই পদাৰ্থবিলাকৰ নিশ্চয় কিবা ধৰ্ম আছে। সেই পদাৰ্থবিলাকৰ ধৰ্ম সম্পৰ্কে মই আজি তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। ইয়াৰ প্ৰথম ধৰ্মটো হৈছে ব্যাহিক ৰূপ। এইটো কি কৈছে? ব্যাহিক ৰূপ, যাক এপিয়াৰেঞ্চ বুলি কোৱা হয়, ব্যাহিক ৰূপ। তাতে প্ৰতিটো পদাৰ্থৰে এটা বাহ্যিক ৰূপ আছে। প্ৰতিটো বস্তু দেখাটো একেই নহয়। আমিতো পদাৰ্থবিলাক কেনেকৈ ভাগ কৰিছিলোঁ সেইটো তোমালোকে জানাই। গতিকে প্ৰতিটো বস্তু এটা ব্যাহিক ৰূপ আছে। সেই ব্যাহিক ৰূপৰ সম্পৰ্কে আমি আলোচনা কৰিম। তাৰমানে
হয়তো কোনোবা এটা বস্তু উজ্জ্বলতাটো বেছি, কোনোবা এটা বস্তু উজ্জ্বলতাটো কম, কোনোবা এটা বস্তু হয়তো সেইটো আমি পিছলৈ পাম কঠিন, কোনোবা এটা কোমল। এইবিলাক আমাৰ আছে ধৰ্ম, আমি পিছলৈ আলোচনা কৰিম। তোমালোকে কিতাপত আছে যে সাধাৰণতে পদাৰ্থবোৰ দেখাত এটাৰ পৰা আনটো বেলেগ, নিশ্চয় বেলেগ। তোমালোকে কাঠ দেখিছা, লোহাৰ দেখিছা। ইয়াতে আছে, মই দেখুৱাইছোঁ তোমালোকক, এইটুকুৰা কাঠ আছে আৰু এইটুকুৰা লোহাৰ। এইখন চুৰি কটাৰী হয়, চুৰি কটাৰী দেখিছা তোমালোকে। এইটো কাঠ। এই কাঠৰ লগত বাৰু এই লো মিল আছে জানো? নিশ্চয় মিল নাই। আকৌ এই লোতকৈ তাম আৰু এলুমিনিয়াম বেলেগ। এইটো তাম, মই তামৰ আঙুঠি পিন্ধি আছোঁ, মই তাম এক্সট্ৰাকৈ দেখুৱাব পৰা নাই। এইটো ৰূপ, এই তামৰ ৰূপটো একেই জানো? দেখিছানে? এই আঙুঠিটো এতিয়া চোৱা, এইটো ৰূপৰ আঙুঠি, এই ডাঙৰটো, আৰু এইটো হৈছে তামৰ আঙুঠি। গতিকে এই দুটা একেই জানো? কেতিয়াও নহয়। দুইটা বেলেগ বেলেগ। কালাৰটো দেখিছা তোমালোকে? দুইটা বেলেগ বেলেগ, কালাৰটো বেলেগ। হয়তো কোনোবা এটা কোমল, কোনোবা এটা কঠিন, তেনেকুৱাও হ'ব পাৰে। কাৰণ লোহাৰ কঠিন, কিন্তু এলুমিনিয়াম তাতকৈ কোমল। বা উজ্জ্বলতাটো দুইটাই আছে, সেইবিলাক সাদৃশ্য তাৰমানে, কিন্তু দেখাত বেলেগ বেলেগ। লো দেখাত তাম আৰু এলুমিনিয়ামতকৈ বেলেগ, কিন্তু একেদৰে লো আৰু তাম এলুমিনিয়ামৰ মাজত কিছুমান সাদৃশ্যতাও থাকিব পাৰে। লো এলুমিনিয়াম তামৰ মাজত সাদৃশ্যতা এটা আছে, কিবা কিবি সাদৃশ্য থাকিব পাৰে, কিন্তু কাঠত সেইটো নাই। আকৌ এই কাঠটোত সেইটো নোপোৱা, সম্পূৰ্ণ পৃথক। লো তাম এলুমিনিয়ামতকৈ সম্পূৰ্ণ পৃথক, সেইটো তোমালোকে গম পাইছা। এতিয়া ক্ৰিয়াকলাপ দিছে তোমালোকক। এইটো প্লাষ্টিক আছে, প্লাষ্টিক এইটো বেলেগ, প্লাষ্টিকৰ স্কেল পাতি দেখুৱাইছে তোমালোকক। এতিয়া বিভিন্ন পদাৰ্থ যেনে কাগজ, ডাঠ কাগজ, কাঠ, তামৰ তাঁৰ, এলুমিনিয়াম, পাত, চক আদি সৰু টুকুৰা সংগ্ৰহ কৰিবলৈ কৈছে তোমালোকক। এইবোৰৰ কোনোবাটো দেখাত উজ্জ্বল বা চকচকীয়া নেকি? নিশ্চয় হ'ব পাৰে। উজ্জ্বল বস্তুবিলাকক এটা ভাগ কৰিবলৈ কৈছে। আৰু যদি ধৰিব নোৱাৰি কিছুমান পদাৰ্থৰ উজ্জ্বলতাটো, তেতিয়া তাক আমি কাটি চাবলৈ কৈছে। আমি লোহাৰডাল আমি ওপৰৰ পৰা দেখিলে উজ্জ্বলতাটো নাই যেন লাগে, কিন্তু তাক যদি আমি কাটি দিওঁ, দুটুকুৰা কৰোঁ, তেতিয়াহ'লে তাৰ ভিতৰতো চাবা চকচকীয়া গুণটা আমি দেখিবলৈ পাওঁ। যেনে কাঠত জানো সেই উজ্জ্বলতাৰ গুণটো আছে জানো? কাঠততো নিশ্চয় নাই। তেনেকুৱা। এতিয়া অন্যবোৰ পদাৰ্থত এনে উজ্জ্বলতা বা চিকমিকনি লক্ষ্য কৰিছেনে? আমি লোহাৰডাল কাটি দিলে যিটো উজ্জ্বলতা পাম, সেই উজ্জ্বলতাটো বেলেগবিলাকক আমি পাম জানো? পামনে? আৰু যদি তোমালোকে ধৰিব নোৱাৰা, তেতিয়াহ'লে পদাৰ্থবোৰ কাটি পেলাই তোমালোকে চাবা। এতিয়া আমি শ্ৰেণীকোঠাত আমি যিটো কাম বাৰে বাৰে আমি বিভিন্ন পদাৰ্থলৈ আমি কৰি চাম, বা তোমালোকৰ ঘৰতে হওক বা শ্ৰেণীকোঠাতে হওক, তেতিয়া উজ্জ্বলতা বা চিকমিকনি থকা আৰু নথকা আমি ধৰিব নোৱাৰাবিলাক আমি তেনেকুৱা কৰি চাম। যিবিলাক ধৰিব পাৰোঁ উজ্জ্বলতা গুণ আছে, সেইবিলাকতো আমি নালাগে। যিবিলাক আমি নোৱাৰোঁ সেইবিলাক কথা কৈছে। এতিয়া উজ্জ্বলতা বা চিকমিকনি থকা পদাৰ্থবিলাক আমি এটা ভাগ কৰিম, আৰু নথকাবিলাকক এখন তালিকা বনাম, তালিকা প্ৰস্তুত কৰিবা তোমালোকে। বা তোমালোকে কটাৰ সলনি কেতিয়াবা আমি তাত চিজ কাগজ, যিবিলাক তোমালোকে কাঠৰ মিস্ত্ৰীয়ে যে কাঠটো মিহি কৰিবৰ কাৰণে চিজ কাগজ মাৰিও আমি চাব পাৰোঁ, তাৰ চিকমিকনি আছে নাই আমি চাব পাৰিম। এতিয়া এই চিকমিকনি থকা আৰু নথকাৰ ওপৰত নিৰ্ভৰ কৰি আমি পদাৰ্থবিলাকক ভাগ কৰিব পাৰিম। চাবা, যিবিলাক পদাৰ্থৰ চিকমিকনি আছে সেইবোৰক সাধাৰণতে ধাতু বুলি কয়। ধাতু, চিকমিকনি থকাবিলাকক আমি ধাতু বুলি ক'ম। লো, তাম, এলুমিনিয়াম, সোণ এইবোৰ ধাতুৰ উদাহৰণ। এতিয়া বায়ু আৰু ইয়াত থকা জলীয় বাষ্পৰ ক্ৰিয়াৰ বাবে কিছুমান ধাতুৰ উজ্জ্বলতা কমি যায় আৰু দেখাত নিষ্প্ৰভ হয়। গতিকে আমি সেইবোৰ উজ্জ্বলতা কেৱল নতুনকৈ কটা পৰিষ্কাৰ পৃষ্ঠত দেখিবলৈ পাওঁ। যেনে লোহাৰডাল আমি যদি বায়ু বা বাহিৰত পেলাই থওঁ বহুত দিন,
তেতিয়া তাত মামৰে ধৰিব, তেতিয়া তাৰ কালাৰটো নাথাকিব। তাক আকৌ ধুনীয়াকৈ যদি আমি কাটো বা পৰিষ্কাৰ কৰোঁ তেতিয়াহ'লে আমি তাৰ উজ্জ্বলতাটো পাম। সেইটো তোমালোকে নিজে প্ৰেক্টিকেলি কৰি চালে গম পাবা। এতিয়া আমি কি গম পালোঁ, যিবিলাক পদাৰ্থ চিকমিকনি আছে বা উজ্জ্বলতা আছে সেইবিলাকক আমি ধাতু বুলি কওঁ, আৰু যিবিলাকৰ নাই সেইবিলাকক আমি কি বুলি কওঁ, অধাতু বুলি ক'ম। তেতিয়াহ'লে আমাৰ পদাৰ্থবিলাকৰ ব্যাহিক ৰূপটো আমি পালোঁ, বাহ্যিক ৰূপ, হয় ন? কিছুমানৰ উজ্জ্বলতা আছে, কিছুমানৰ নাই, সেইটো আমি পাইছোঁ। ইয়াৰ পিছত যিটো হাৰ্ডনেছ, কঠিনতা, ইয়াৰ পিছত 2 নম্বৰ তোমালোকৰ ধৰ্ম হৈছে পদাৰ্থৰ হাৰ্ডনেছ, কঠিনতা। এতিয়া তোমালোকে বিভিন্ন পদাৰ্থ যেতিয়া হাতেৰে হেঁচা দিয়া তেতিয়া কিছুমান চেপেটা কৰিবলৈ টান পাবা, আনহাতে কিছুমান পদাৰ্থ সহজে চেপেটা কৰিব পাৰা। মই তোমালোকক এটা ৰবৰ বল দিম আৰু এটা লোহাৰৰ বল দিম, ৰবৰৰ বল আৰু লোহাৰৰ বল, বা এটা লোহাৰ, ৰবৰ নাই মোৰ হাতত, এইটো প্লাষ্টিকটো আমি অতি সহজে ভাঁজ কৰিব পাৰিছোঁ, কিন্তু লোহাৰটো আমি অতি সহজে ভাঁজ কৰিব নোৱাৰিম। তেনেকৈ আমি ৰবৰ বল এটা আমি যদি হেঁচা মাৰি দিওঁ তেতিয়া সি চেপেটা হ'ব, কিন্তু আমি ধাতুৰ বল এটা বা লোহাৰ বল এটা আমি হেঁচা মাৰিলে চেপেটা কৰিব পাৰিমনে? নিশ্চয় নোৱাৰোঁ। বা তোমালোকে এই কাঠখনত আঁচোৰ মাৰিলে, আমি যদি গজাল এটা লৈ আঁচোৰ মাৰি দিওঁ তেতিয়াহ'লে ইয়াত দাগ পৰিব, আঁচোৰ পৰিব, আঁচ পৰিব। কিন্তু এই লোহাৰ টুকুৰাত যদি আমি গজাল এটা লৈ যদি আমি এনেকুৱা গজাল এটা লৈ যদি ইয়াত যদি আমি আঁচ মাৰোঁ তেতিয়াহ'লে ই পৰিব নাপাওঁ, নিশ্চয় নাপাওঁ। ইয়াত কিন্তু আঁচ মাৰিলে ইয়াত পৰিব, কাঠ টুকুৰাত। তাৰমানে কি বুজালে, ল'তকৈ কাঠ টুকুৰা কোমল, তাৰমানে কাঠতকৈ ল'টোৰ কঠিনতাটো বেছি। তেনে ল'তকৈ আকৌ এলুমিনিয়ামৰ কঠিনতাটো কম, ল'ৰ কঠিনতাটো বেছি, তেনেকুৱা আছে। ৰবৰটো আমি হেঁচা মাৰিলে চেপেটা হৈ যায়, টানি দিলে দীঘল হৈ যায়, কোমল। গতিকে এইটোও তোমালোকে চাব পাৰা কিছুমান বস্তু লৈ, স্পঞ্জ, কপাহ, এইবিলাক কোমল। এইটো তোমাৰ ডেফিনিশ্যন কি, এইটো আমি কঠিনতাটো আমি দুটা পাইছোঁ, কোমল আৰু কঠিন। আমি দুটা বস্তু পাম, কঠিন পদাৰ্থ আৰু কোমল পদাৰ্থ। তাৰমানে আমাক কি দিছে, যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিব পাৰি বা আঁচোৰ মাৰিব পাৰি সেইবিলাকক কোমল পদাৰ্থ বোলে, আৰু যিবোৰ সহজে চেপেটা কৰিবলৈ টান সেইবিলাকক কঠিন পদাৰ্থ বোলে। যেনে কপাহ আৰু স্পঞ্জ, ৰবৰ, এইবিলাক হৈছে কোমল পদাৰ্থ। ল' কঠিন পদাৰ্থ উদাহৰণ, এই লোহাৰডাল, এইটো এটা লোহাৰ গজাল, এইটো কঠিন। কিন্তু ৰবৰ বল এটা কোমল। সেইটো তোমালোকে চাব পাৰিবা, কিছুমান বস্তু লৈ তোমালোকে কৰি চাবা। ইয়াৰ পিছত তোমালোকৰ আন এটা আছে 3 নম্বৰ, দ্ৰৱণীয় নে অদ্ৰৱণীয়। এইটো এটা খুব ইম্পৰ্টেণ্ট জানিবলগীয়া বিষয়, দ্ৰৱণীয় নে অদ্ৰৱণীয়। সেই বস্তু তোমালোকক মই দেখুৱাব পাৰিম। এয়া মই পানী লৈছোঁ, এক জাৰ, বাকী এক গিলাচ লৈছোঁ। ইয়াত মই তোমালোকে কিছুমান গোটা দ্ৰব্য গোটাই ল'ব পাৰিবা, চেনি, নিমখ, চকৰ গুড়ি, বালি আৰু কাঠৰ গুড়ি সংগ্ৰহ কৰিবা। মই বেছি সংগ্ৰহ কৰা নাই, নিমখ আৰু চকটো মই গোটাইছোঁ। চকটো এইটো গোটা আছে। এতিয়া যদি মই নিমখখিনি ইয়াত দি দিওঁ, নিমখখিনি যদি মই পানীখিনিত দি দিওঁ, নিমখখিনি আছেনে বাৰু? মানে দেখিছেনে নিমখখিনি আছেনে? ঘুটি দিবা যদি তলত থাকে। এই নিমখখিনি কি হ'ব? নাইকিয়া হৈ যাব। এই নিমখখিনি পানীত কি হৈ যাব? নাইকিয়া হৈ যাব। তোমালোকে দেখিছা নিশ্চয়, মই প্ৰেক্টিকেলি কৰি দেখুৱাইছোঁ তোমালোকক। এইটো নিমখখিনি নাইকিয়া হৈ গ'ল। কিন্তু ইয়াত যদি মই চকৰ গুড়ি দি দিওঁ, চকৰ টুকুৰা এটা যদি ইয়াত পেলাই দিওঁ, তোমালোকে 2টা গিলাচ ল'বা, গিলাচ 2টা ল'বা, 2টাতে সমান পানী ল'বা। মই এতিয়া এটা গিলাচেই মই ইউজ কৰিছোঁ, তোমালোকে গিলাচ 2টা ল'বা।
এটা গিলাছত নিমখ দিবা, এটা গিলাছত এনেকুৱা চককে টুকুৰা দি দিবা, বা তোমালোকে বালি বা কাঠৰ গুড়িও দি দিব পাৰা। ইয়াত মই দি দিলোঁ। দি দিলে চকৰ গুড়ি টুকুৰা ইয়াত দ্ৰৱীভূত হ'বনে? নিশ্চয় চকৰ গুড়ি টুকুৰা ইয়াত দ্ৰৱীভূত নহ'ব, ই তলত পৰি থাকিব। পিছত ই গুটি গ'লেও ইয়াত নাইকিয়া হৈ গ'লেও তলত কিন্তু ই গুড়ি হিচাপে পৰি থাকিব। বা বালি গুড়ি, বালি যদি আমি ইয়াত দি দিওঁ, বালিখিনি তলত পৰি থাকিব, কেতিয়াও ইয়াৰ লগত মিহলি হৈ নাযায় পানীৰ লগত। কিন্তু আমি নিমখখিনি দিলোঁ, লগালগ নাইকিয়া হৈ গুচি গ'ল। তাৰমানে ইয়াৰ পৰা তোমালোকে কি বিচাৰিছা? বা তোমালোকে গুটিও দিবা। এইখন চকৰ গুড়ি মই গুটি দিছোঁ, গুড়ি দ্ৰৱীভূত হৈছেনে? নাই হোৱা। কিন্তু নিমখখিনি গুটি দিয়াৰ লগে লগে নাইকিয়া হৈ গুচি গ'ল, হয় নাই? ইয়াৰ পৰা তোমালোকে কি বুজি পাইছা? যিবোৰ বস্তু, এতিয়া মই যদি তোমালোকে ডেফিনিশ্যন কওঁ দ্ৰৱণীয় আৰু অদ্ৰৱণীয়, কাক বোলে? কিছুমান দ্ৰব্য পানীত সম্পূৰ্ণভাৱে আদিশ্য হৈ যায় বা দ্ৰৱীভূত হয়। এনেধৰণৰ দ্ৰব্যবিলাকক দ্ৰৱণীয় বুলি কোৱা হয়। দ্ৰৱণীয়, যেনে নিমখটো আমি ইয়াত দি দিয়াৰ লগে লগে কি হ'ল? নাইকিয়া হৈ গ'ল বা দ্ৰৱীভূত হৈ গৈছে। ইয়াক কি বুলি ক'ম? নিমখটোক আমি দ্ৰৱণীয় পদাৰ্থ বা ইয়াক দ্ৰৱণীয় বুলি আমি ক'ম। পানীত দ্ৰৱীভূত হৈ গৈছে। আৰু কিছুমান দ্ৰব্য যি পানীত মিহলি হৈ নহয় আৰু বহু সময় ঘুটি থাকিলেও পানীত আদিশ্য নহয়, তেনে দ্ৰব্যবিলাকক পানীত অদ্ৰৱণীয় বুলি কোৱা হয়। যেনে ইয়াত তোমালোকে কি পাবা? বালি গুড়ি, কাঠৰ গুড়ি বা চকৰ গুড়ি, এইবিলাক পানীত কেতিয়াও মিহলি হৈ নাযায়, ঘুটি থাকিলেও মিহলি হৈ নাযায়। এতিয়া আমি কি পালোঁ? দ্ৰৱণীয়, অদ্ৰৱণীয়। যিবিলাক পদাৰ্থ বা যিবিলাক দ্ৰব্য পানীত সম্পূৰ্ণভাৱে নাইকিয়া হৈ যায় বা আদিশ্য হৈ যায় বা দ্ৰৱণীয় হয়, দ্ৰৱীভূত হয়, এনেধৰণৰ দ্ৰব্যবোৰক পানীত দ্ৰৱণীয় বুলি কোৱা হয়। এতিয়া তোমালোকে ডেফিনিশ্যন লিখিব পাৰা। আৰু কিছুমান দ্ৰব্য আছে যিবিলাক পানীত ঘুটি থাকিলেও, বহু সময় ঘুটি থাকিলেও ই আদিশ্য নহয়, তেনে দ্ৰব্যবিলাকক আমি পানীত অদ্ৰৱণীয় বুলি কওঁ। গতিকে এই তিনিটা আজি মই তোমালোকক ক'লোঁ। তেনেকৈ তোমালোকৰ আৰু কিছুমান দ্ৰব্য আছে, ভিনেগাৰ, নেমু ৰস, মিঠাতেল, নাৰিকল তেল, কেৰাচিন তেল, এইবিলাকো ল'ব পাৰা। তোমালোকে নেমু ৰস পানীত দি দিয়াৰ লগে লগে নেমু ৰসটো নাইকিয়া হৈ যাব, পানীৰ লগত মিহলি হৈ যাব কমপ্লিট। কিন্তু তাত যদি তোমালোকে বেলেগ এটা গিলাচত যদি মিঠাতেল দি দিয়া, তাক ঘুটি থাকিলেও মিহলি হ'বনে? কেতিয়াও নহয়। মিঠাতেল পানীৰ ওপৰত উপঙি থাকিব। কিন্তু নেমু পানী দি দিলে গোটেই পানীখিনিয়ে নেমু পানী হৈ যাব, তেনেকুৱা। গতিকে এইটো হৈছে দ্ৰৱণীয়, অদ্ৰৱণীয়। আজি মই তিনিটা তোমালোকৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট মই ভিডিঅ'ত আৰু দুটা আছে, পানীত বস্তু উপঙিব ডুবিব পাৰে বা স্বচ্ছতা, এই বিষয়ে আলোচনা কৰিম। আজি মই তোমালোকৰ লগত তিনিটা বিষয়ে আলোচনা কৰিলোঁ। ব্যাহিক ৰূপ, পদাৰ্থৰ যি ধৰ্ম, ব্যাহিক ৰূপ, কঠিনতা আৰু দ্ৰৱণীয় নে অদ্ৰৱণীয়, এই তিনিটা তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে লিখিবা কঠিন পদাৰ্থ কাক বোলে, কোমল পদাৰ্থ কাক বোলে লিখিবা তোমালোকে, ধাতু কাক বোলে লিখিবা তোমালোকে, দ্ৰৱণীয় আৰু অদ্ৰৱণীয় কাক বোলে লিখিবা। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু বেল আইকনটো দবাবা। তোমালোকে নাজানিলে তোমাৰ দাদা, বাইদেউ, মা, দেউতাক ক'বা, অল কৰি দিবা। তেতিয়া মই ভিডিঅ' দি থাকিলে তোমালোকৰ ন'টিফিকেশ্যন যাব, আৰু তেতিয়া তোমালোকে লগালগ ভিডিঅ'বোৰ চাব পাৰিবা। গতিকে এইখিনি মই আলোচনা কৰিলোঁ। তোমালোকে যে বুজি পোৱা নাই, মোৰ লগত পাৰ্চনেলি আলোচনা কৰিবা, বা কমেণ্ট বক্স আছে তাতো কমেণ্ট কৰিব পাৰিবা। নেক্সট আৰু দুটা তোমালোকৰ ধৰ্ম আছে, নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম। ধন্যবাদ।